हेलो एवरीवन वेलकम टू बैक माय क्लास सो आज आम नतुन चैप्टार आरम्भ करिम हाँ नतुन चैप्टार तो हल द्विघात समीकरण द्विघात समीकरण आरम्भ करिम द्विघात समीकरण आरम्भ करार आगते केइटामान बस्तु जानि लवा हा द्विघात समीकৰণৰ বিষয়ে ইয়াত মানে দ্বিঘাত समीकरण হবলৈ মানে ইয়াৰ মাত্ৰা 2 হ'ব লাগিব মানে d হ'ব লাগিব দ্বিঘাত হা আৰু ইয়াত মাত্ৰ এটা চলক যুক্ত হ'ব লাগিব এটা চলক যদি x লৈছে x যদি y লৈছে y যদি z লৈছে z হ্যাঁ মানে এটা চলক যুক্ত হ'ব লাগিব যেনেকুৱা আছে ax স্কয়ার প্লাস bx প্লাস c ইজ ইকুয়াল টু 0 ইয়াতে সোয়া সর্বোচ্চ ঘাত হল 2 ইয়াক আমি ঘাত বা পাওয়ার ঘাত ইংলিশত কলে ইয়াক আমি পাওয়ার বুলি কওঁ পাওয়ার সর্বোচ্চ ঘাত যার 2 মানে 2 তাক মানে দ্বিঘাত সমীকরণ বুলি কোৱা হ'ব ইয়াত এ হল x স্কয়াৰৰ হওক x স্কয়াৰৰ হওক হ্যাঁ আৰু b হল ইয়াত b হল x ৰ হওক আৰু সিগ ধ্ৰুৱক বুলি কোৱা হয় ধ্ৰুৱক বুলি কোৱা হয় এইকেইটা জানা থাকিলেই হ'ল মানে সন্মুখত একো প্ৰব্লেম নাই এইকেইটা নলেজ হ'লেই মানে দ্বিঘাত সমীকৰণৰ ৰাজা তোমালোকে হা সো আমি এতিয়া আৰম্ভ কৰিম 4.1 ৰ অংকবোৰ হা ইয়াত কৈছে যে তলৰবোৰ দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰা হা মানে এইবিলাক দ্বিঘাত সমীকৰণ হয় নে নহয় আমাক পৰীক্ষা কৰিবলৈ দিছে মানে যেনেকৈ পাৰা তুমি দ্বিঘাত সমীকৰণ দেখুৱাব লাগে মানে যেটো হয় হ'ব আৰু যেটো নহয় নহ'ব চোৱা এইটো আমি দ্বিঘাত সমীকৰণ হয় নে নহয় পৰীক্ষা কৰোঁ হা ইয়াতে x plus 1 whole square আছে মানে a plus b whole square সূত্ৰ ভাঙিলেই হ'ল x square plus 2x a 1 plus 1 square ইফালে থাকিল 2x এটো ইয়াৰ লগত পূৰণ হ'ব আকৌ ইয়াৰ লগত পূৰণ হ'ব হা মাইনাস আছে মাইনাস 6 হা এইখিনি হৈ গ'ল x square plus 2x plus 1 এইখিনি বস্তু আমি ইফালে লৈ আহিম হা ইফালে আহিব মাইনাস 2x ইয়াত প্লাস আছে ইফালে আনিলে মাইনাস আহিব আৰু এটো মাইনাস আছে আহিলে প্লাস হ'ব 6 is equal to 0 x square এটো 0 হৈ গ'ল plus 7 is equal to 0 সোয়া এটো এটা দ্বিঘাত সমীকৰণ হৈছে ইফালে ফৰ্মুলাটো মই বনাই দি আছো মানে 1x square plus 0x plus 7 equal to 0 1 is equal to 1 a is equal to 1 b is equal to 0 c is equal to 7 is equal to 0 আৰু ইয়াৰ সৰ্বোচ্চ ঘাত 2 আহিছে হা এটো আমাৰ হৈ গ'ল 2 নম্বৰটো পৰীক্ষা কৰিম চাই লোৱা x square minus 2x হা
এফালে মাইনাছে প্লাছে মাইনাছ 6 এইটো ইয়াৰ লগত এবাৰ পূৰণ হ'ব আৰু ইয়াৰ লগত এবাৰ পূৰণ হ'ব হা চাই লোৱা মাইনাছে মাইনাছে প্লাছ 2x হা যদি x স্কুৱেৰ মাইনাছ 2x এইখিনি যদি ইফালে আনো মানে সাইনৰ সলনি হ'ব সাইন মানে প্লাছ থাকিলে মাইনাছ মাইনাছ থাকিলে প্লাছ হা মাইনাছ আছে প্লাছ 6 ইফালে মাইনাছ 2x = 0 হ'ব হা ইয়াতে চোৱা x স্কুৱেৰ এই দুটা যোগ কৰিলে 4 পাম আৰু মাইনাছ আছে দুটাৰ সন্মুখত মাইনাছ 4x plus 6 = 0 ইয়াত a whole 1 b whole 4 minus 4 আৰু c whole 6 হা এইটো এটা দ্বিঘাত সমীকৰণ আমি পাইছোঁ 2 আছে এইটো এটা দ্বিঘাত সমীকৰণ হয় হা এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো চাই লোৱা এইটো দি এই দুটা কাগজে পূৰণ কৰিম ইয়াক আৰু ইয়াক হা x স্কুৱেৰ প্লাছ x আৰু ইয়াৰে ইয়াক আৰু ইয়াক পূৰণ কৰিম মাইনাছ 2x মাইনাছ 2 হৈ গ'ল এইটো দি ইয়াক আৰু ইয়াক পূৰণ কৰিম হা x স্কুৱেৰ প্লাছ 3x এইটো দি ইয়াক আৰু ইয়াক পূৰণ কৰিম মাইনাছ x মাইনাছ 3 এতিয়া চোৱা x স্কুৱেৰ ইয়াতে এটা প্লাছ আৰু দুটা মাইনাছ মাইনাছ x থাকিব এটা মাইনাছ 2 এইকেইটা আমি ইফালে লৈ আনিম হা চোৱা মাইনাছ x স্কুৱেৰ হা ইফালে 2 থাকিব 3 প্লাছ 1 মাইনাছ হা মাইনাছ 2x হা ইফালে আহিলে এইটো প্লাছ হ'ব এইকাৰণে 3 হ'ব = 0 এতিয়া চোৱা এইটো আৰু এইটো কেনচেল হয় আৰু ইফালে মাইনাছ 3x মাইনাছ 5 = 0 ইয়াত সৰ্বোচ্চ ঘাত আমি 2 নাপালোঁ বা 2 নাপালোঁ 1 হে পালোঁ কেৱল এইটো দ্বিঘাত সমীকৰণ নহয় not possible হা এইটো সম্ভৱ নহয় দ্বিঘাত সমীকৰণ এইটো নহয় এতিয়া আমি 4 নম্বৰটো পৰীক্ষা কৰিম হা চোৱা এইটোৰে এইটো কাগজ আৰু এইটো পিছত হা 2x স্কুৱেৰ হ'ব প্লাছ x এটা হ'ব এইটোৰে ইয়াক আৰু ইয়াক কৰিম হা মাইনাছ 6x মাইনাছ 3 এটা পাম ইফালে ইয়াক এইটোক এবাৰ তাৰপিছত এইটোক x স্কুৱেৰ প্লাছ 5x হা চোৱা 2x স্কুৱেৰ এটা আছে মানে এইটো প্লাছ আছে এইটো মাইনাছ আছে এটা প্লাছ আৰু 6টা মাইনাছ 5টা মাইনাছ থাকি যাব মাইনাছ 5x মাইনাছ 3 এইকেইটা আমি ইফালে আনিম হা চোৱা মাইনাছ x স্কুৱেৰ মাইনাছ 5x = 0 পাম চোৱা ইয়াতে দুটা x স্কুৱেৰ আছে আৰু এটা x স্কুৱেৰ মাইনাছত আছে তেনেহ'লে থাকি যাব এটা x স্কুৱেৰ হা ইফালে 5টা আছে ইফালে 5টা আছে মুঠ 10টা হ'ল সন্মুখত দুটাৰ মাইনাছ আছে মাইনাছ 10x হা ইফালে থাকি গ'ল 3 = 0 এইটো এটা দ্বিঘাত সমীকৰণ হয় কাৰণ এইটোৰ সন্মুখত এইটোৰ ঘাত 2 আছে আৰু ইয়াৰ সহগ আছে হা এইটো এটা দ্বিঘাত সমীকৰণ হয় এতিয়া আমি 5 নম্বৰটো পৰীক্ষা কৰিম চাই লোৱা এইটোৰে ইয়াক আগতে পূৰণ কৰিম তাৰপিছত ইয়াক কৰিম হা চাই লোৱা 2x স্কুৱেৰ হা ইয়াক কৰিলে মাইনাছ 6x এইটোৰে ইয়াক আকৌ ইয়াক এইটোক কৰিম তাৰপিছত এইটোক কৰিম মাইনাছ x মাইনাছে মাইনাছে প্লাছ 3 = এইটোৰে এই দুটাক কৰিম প্ৰথমে x স্কুৱেৰ মাইনাছ x এইটোৰে এই দুটাক কৰিম প্লাছ
5x minus 5 গোটেইখিনি ইফালে লৈ আছোঁ 2x square फसल बेरो ना तो उलट नहीं होगा वो पार्ट है दे हमारे कैसे पैसा नहीं 2x square minus 6x চোৱা ইয়াতে এটা মাইনাস আছে আৰু 6টা মাইনাস আছে আৰু এটা মাইনাস আছে 7টা মাইনাস x প্লাস 3 এইকেইটা আমি ইফালে আনিম সাইন কেইটা পাল্টি যাব কি কৈছি উমৰে যাব নেকি সাইন কেইটা পাল্টি যাব पैसा खाली ना सवाल दे दो 3 এইকেইটা আমি ইফালে আনিম মানে প্লাস থাকিলে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব মাইনাস x স্কয়ার ইফালে আছে এটা মাইনাস আৰু 5টা প্লাস থাকি যাব 5টা প্লাস আহিলে মাইনাস হ'ব 4টা প্লাস থাকিব হলে 4টা মাইনাস হ'ব প্লাস 5 হ'ব ইকুয়াল টু 0 এতিয়া আমি ক্যালকুলেট কৰিম দুটা প্লাস আছে এটা মাইনাস আছে এটা গুছি যাব x স্কয়ার থাকি যাব মাইনাস চাৰিটা আছে আৰু 7টা আছে 11টা মাইনাস 2টাৰ সন্মুখত মাইনাস আছে 11x 3 আৰু 5 মিলি গনে প্লাস 8 হ'ব ইকুয়াল টু 0 এইটো এটা দ্বিঘাত সমীকৰণ হয় এতিয়া আমি 6 নম্বৰটো কৰিম চাই ল x স্কয়ার প্লাস 3x প্লাস 1 ইফালে সূত্ৰ ভাঙি দিম a - b হোল স্কয়াৰ সূত্ৰ x স্কয়ার minus 2x 2 ইফালে আহিব plus 2 স্কয়ার so x স্কয়ার plus 3x plus 1 এইকেইটা যদি আমি ইফালে আনো মাইনাস হ'ব minus x স্কয়ার plus 2 to 4 4x plus plus নহয় minus 2 square 4 is equal to 0 এতিয়া চোৱা এইটো ক্যান্সেল প্লাস আছে মাইনাস আছে ক্যান্সেল হ'ব এইটো আৰু এইটো 7x minus 3 is equal to 0 এইটো এটা দ্বিঘাত সমীকৰণ নহয় কাৰণ ইয়াৰ পাৱাৰ 2 আমি পোৱা নাই ইয়াৰ ঘাত 1 হৈ আছে এইটো এটা দ্বিঘাত সমীকৰণ নহয় এতিয়া আমি কৰিম নেক্সট 7 নম্বৰটো দিয়া আছে এইটো কিউবৰ সূত্ৰটো আগত ভাঙিম x কিউব প্লাস 3 কিউব প্লাস 3x স্কয়ার a b প্লাস 3x b কিউব b স্কয়ার এইটো হৈ গল আমাৰ পিছত থাকিল এইটো দি ইয়াক পূৰণ কৰিম তাৰ পিছত ইয়াক কৰিম 2x কিউব মাইনাস 2x হয় পূৰণ কৰিলে আমি এতিয়া এইবিলাক একফালে আনিম x কিউব 3 3 9 9 3 27 পাও 3 কিউবক 27 বুলি লিখিব পাৰো ইয়াত চোৱা 9 প্লাস 9x স্কয়ার প্লাস এইটো 27 পাম আকৌ 27x is equal to নিলিখো একেবাৰে এইফালে আনিম minus 2x কিউব ইফালে এইটো আনিলে প্লাস 4x is equal to 0 এতিয়া আমি ক্যালকুলেট কৰিম ইয়াৰ সন্মুখত প্লাস আছে আৰু ইয়াৰ সন্মুখত মাইনাস আছে মাইনাসটো ডাঙৰ আছে প্লাসটো সৰু আছে
মানে হৈ যাব মাইনাছ এক্স কিউব প্লাছ 9x স্কুৱেৰ। এতিয়া ঘাতবিলাক চেম থাকিলে সেইকেইটাৰ যোগ বিয়োগ কৰিব লাগিব। দিয়া ধৰা হ'ল মানে এক্স স্কুৱেৰ মানে এই লাইনত মানে যিমানটা উলিয়াই সেইবিলাকৰ মাজত যোগ বিয়োগ কৰি কেনে এইটো সলভ কৰিব লাগিব। চাই লোৱা, এক্স স্কুৱেৰ গ'ল, বাকী নাই। আৰু ইয়াত আছে 27x 4x। এইটো কৰিলে পাম প্লাছ 31x। আৰু এইফালে আহিল প্লাছ 27 = 0। এইটো এটা দ্বিঘাত সমীকৰণ নহয়, কাৰণ ইয়াৰ ঘাত 3 আছে, সৰ্বোচ্চ ঘাত ইয়াৰ 3 আছে, সেইকাৰণে এইটো এটা দ্বিঘাত সমীকৰণ নহয়। এতিয়া আমি লাষ্ট আছে এইটো শেষ, মানে 1 নম্বৰৰ এইবিলাকৰ চাই লোৱা। x কিউব মাইনাছ 4x স্কুৱেৰ মাইনাছ x প্লাছ 1। এইটো ফৰ্মুলাটো আমি ভাঙি দি আছোঁ। যদি এইবিলাকৰ সূত্ৰ তোমালোকে নাজানা মানে কমেণ্টত লিখিলেই হ'ল, মই নেক্সটত সূত্ৰৰ সহায়ত এটা ক্লাছ কৰিম। সূত্ৰ কেনেকৈ আহে, ক'ত কি লাগে, মানে ট্ৰিক্সৰ সহায়ত মই কৰি দিম। এক্স কিউব মাইনাছ 2 কিউব প্লাছ নহয় মাইনাছ 3x স্কুৱেৰ ইনটু 2 প্লাছ 3x ইনটু 2। চোৱা, ইয়াত মাইনাছ কিয় আহিল আৰু ইয়াত প্লাছ কিয় আহিল? এইটো কথা হ'ল মানে -2 আছে আৰু -2ৰ ওপৰত x স্কুৱেৰ নাই, সেইকাৰণে এইটো মাইনাছ আহিছে। আৰু এইটোত প্লাছ আহিছে কাৰণ মাইনাছ এইটো স্কুৱেৰ দেই, এনেকুৱা স্কুৱেৰ ইয়াতে হৈ আছে, সেইকাৰণে এইটো মাইনাছ আছিল আৰু মাইনাছে গৈ কেনে প্লাছ হৈ গ'ল। এতিয়া আমি গোটেইখিনি একফালে কৰিম। এক্স কিউব মাইনাছ 4x স্কুৱেৰ মাইনাছ x প্লাছ 1। এতিয়া চোৱা, মাইনাছ এক্স কিউব ইফালে আনিলে প্লাছ 8 হ'ব, 2 কিউব আৰু 8 পাওঁ। আৰু এইটো 6 মাইনাছ আছে প্লাছ 6x স্কুৱেৰ, ইফালে হ'ব 12x স্কুৱেৰ মাইনাছ 12x = 0। এতিয়া চোৱা, যিকেইটাৰ ঘাত চেম সেইকেইটা আমি যোগ বিয়োগ কৰিম। এইটো কিউব আৰু এইটো কিউব কেঞ্চেল। ইয়াতে -4x স্কুৱেৰ, ইয়াতে 6x স্কুৱেৰ, তেনেহ'লে থাকি যাব কি আমাৰ -4 আৰু আছে 6, 2 এটা থাকি যাব। চোৱা, 2 এটা থাকি যাব, 2x স্কুৱেৰ। ইয়াত আমি ইয়াৰ পিছত আমি আহিম এক্সত। এক্স ক'ত আছে, ইয়াত এক্স আছে আৰু ইয়াত এক্স আছে, এটা এক্স আৰু 12টা এক্স মাইনাছ 13টা এক্স। ইয়াত আছে 1 আৰু 8 প্লাছ 9 = 0। এইটো এটা দ্বিঘাত সমীকৰণ হয়, কাৰণ ইয়াৰ ঘাতটো আমি 2 পাইছোঁ।